অহা 25 মে তাৰিখে দিনৰ 3 বজাত ৰাজ্য চৰকাৰে এখন নিযুক্তিৰ সমাৰোহ আয়োজন কৰিছে। এই নিযুক্তিৰ সমাৰোহত আমি 45,000 নিবনুৱা ব্যক্তিক নিযুক্তি দিয়াৰ সংকল্প লৈছিলোঁ, কিন্তু দিব্যাংগ সকলক যেতিয়া আমি পুনৰ পৰীক্ষা কৰিলোঁ, কিছু দিব্যাংগ কেণ্ডিডেটে মেডিকেল টেষ্ট পাছ কৰিব নোৱাৰিলে, সেইকাৰণে তেখেতসকলৰ ৰিজাল্ট আমি বৰ্তমান উইথহেল্ড কৰি ৰাখিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পোৱা ব্যক্তিৰ সংখ্যা হ'বগৈ 44,703, অৰ্থাৎ 44,703 জন। ইয়াৰ মই ব্ৰেকআপটো আপোনালোকক অলপ কৈ দিছোঁ। প্ৰথম হ'ল যিটো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট হৈছিল তৃতীয় শ্ৰেণীৰ, সেই তৃতীয় শ্ৰেণীৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্টৰ পৰা 11,048 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডত গ্ৰেড 4ৰ যি নিযুক্তি পৰীক্ষা হৈছিল, সেই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা 13,739 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। অসম পুলিচৰ যিটো নিযুক্তি প্ৰক্ৰিয়া আমি কৰিছিলোঁ, য'ত এক্সাইজ আৰু আবকাৰী বিভাগো সংলগ্ন আছিল, তাৰ ব্ৰেকআপটো হ'ল অসম আৰক্ষীত 1279 জন, অসম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত 553 জন, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত 39 জন, হোম গাৰ্ডত 307 জন, জেলত 301 জন, আবকাৰী বিভাগত 222 জন আৰু ফৰেষ্ট বেটেলিয়নত 2,720 জন। ই এটা সৰ্বমুঠ সংখ্যা আনি দিয়ে 5,421 জন। অসম আৰক্ষীৰ এই নিযুক্তি প্ৰক্ৰিয়াত এটা 231 জন ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে, যিসকল হ'ল সাহসী পুলিচ বিষয়া, সুদীৰ্ঘ সন্ত্ৰাসবাদৰ সৈতে যুঁজা সময়ছোৱাত যাৰ পিতৃ সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিলে, আৰু তাৰ আমি 100 জনক এবাৰ শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি দিছিলোঁ। অহা 25 তাৰিখৰ নিযুক্তি সমাৰোহত 231 জন এনে পৰিয়ালৰ সন্তানক নিযুক্তি দিয়া হ'ব, যাৰ পিতৃ শ্বহীদ হৈছিলে অসম আৰক্ষীৰ কৰ্তব্যৰত অৱস্থাত থকাত। আৰু এই 231টা নিযুক্তি দিয়াৰ লগে লগে শ্বহীদ পৰিয়াল, অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালক নিযুক্তি দিয়া যি আমাৰ এক ইনিচিয়েটিভ আমি লৈছিলোঁ, সি সফলতাৰে সামৰণি পৰিব। যোৱাবাৰ অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত আমি 411 জন প্ৰাৰ্থীক নিযুক্তি দিব পৰা নাছিলোঁ, তেওঁলোকৰ কম্পিউটাৰৰ চাৰ্টিফিকেটৰ ওপৰত থকা অভিযোগৰ পৰিপ্ৰেক্ষিতত। সকলো পৰীক্ষা কৰাৰ পিছত 359 গৰাকী প্ৰাৰ্থী কম্পিউটাৰ চাৰ্টিফিকেট যোগ্য বুলি বিবেচিত হ'ল। গতিকে সেই 359 কেণ্ডিডেটছেও এইবাৰ চাকৰি পাব আউট অফ 411। গতিকে অসম আৰক্ষীত 231 জন শ্বহীদ পৰিয়াল আৰু যোৱাবাৰৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ পিছত আমি দিব নোৱাৰা 359 গৰাকী প্ৰাৰ্থীও সংলগ্ন হৈ থাকিব। স্বাস্থ্য বিভাগত সৰ্বমুঠ নিযুক্তি হ'ব 5,281টা। তাত ANM নাৰ্ছ আছে, GNM নাৰ্ছ আছে, লখিমপুৰ মেডিকেল কলেজৰ 4ৰ্থ শ্ৰেণী আছে, আৰু আমাৰ 3টা সঞ্চালকালয়ৰে গ্ৰেড 3 আৰু গ্ৰেড 4 কেণ্ডিডেটসকল ইয়াত সন্নিৱিষ্ট
হৈ আছে শিক্ষা বিভাগত আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত মহাবিদ্যালয়ৰ অধ্যাপক আৰু মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী 704 গৰাকীয়ে নিযুক্তি পাব ইয়াৰ ভিতৰত অধ্যাপকৰ সংখ্যাই কিমান হ'ব প্ৰায় 400 গৰাকী 421 গৰাকী কলেজসমূহত এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব এডমিশনৰ আগে আগে কলেজসমূহত যথেষ্ট নতুন অধ্যাপক নিযুক্তি হ'ব ই শিক্ষা ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰিব আমাৰ এলিমেণ্টাৰী শিক্ষক হিচাপে আজি 3টা বজাত আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ শিক্ষকসকলৰ ফাইনেল লিষ্ট ওলাব তাত 4437 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকক মই 3টা বজাত আমাৰ পোৰ্টেল চাবৰ কাৰণে অনুৰোধ কৰিম উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নাম তেখেতসকলে পাব আৰু কলেজৰো যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকেও ইতিমধ্যে তেওঁলোকৰ ৰিজাল্ট পাব্লিছ হৈছে সমান্তৰালভাৱে উচ্চ মাধ্যমিক পৰীক্ষাত উচ্চ মাধ্যমিকৰ গ্ৰেজুৱেট টিচাৰ্ছ বুলি যাক আমি কওঁ মাধ্যমিক শিক্ষক বুলি আমি যিটো কওঁ সেই মাধ্যমিক শিক্ষকত 2332টা নিযুক্তি হ'ব অৰ্থাৎ 7473টা আৰু কিছুদিনৰ পৰা বাতৰি কাকতত এটা বিষয় স্থান পাইছিল অসমৰ বাহিৰৰ পৰা কোনোবাই নিযুক্তি পাইছে নেকি প্ৰাথমিক শিক্ষকত শিক্ষামন্ত্ৰীয়ে মোক কোৱা মতে অসমৰ বাহিৰৰ এজন প্ৰাৰ্থীও নিযুক্তি পোৱা নাই যদিও আইন মতে আমি আগে পিছে এই ক্ষেত্ৰত মই সাংবাদিকসকলক আৰু এটা সোঁৱৰাই দিছোঁ যে আগে পিছে বাহিৰৰ প্ৰাৰ্থী নিযুক্তিত অসম চৰকাৰে বাধা দিছিলে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ যোগে আমাক জনাইছে যে আমি তাক বাধা দিব নোৱাৰো গতিকে এই ক্ষেত্ৰত এইবাৰ কোনেও পোৱা নাই কিন্তু যেটো মাজে মাজে চৰকাৰক দোষাৰোপ কৰা হয় এই ক্ষেত্ৰত মই আপোনালোকক স্পষ্ট কৰি দিছোঁ যে চৰকাৰে বাহিৰৰ প্ৰাৰ্থী অহা বন্ধ কৰিছিলে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় যোগে এইটো সংবিধানৰ আৰ্টিকল 14ত আমাৰ এইটো অধিকাৰ নাই বুলি তেওঁলোকে জাজমেন্ট দিছিলে কিন্তু যি নহওক সৌভাগ্যবশতঃ এইবাৰ শিক্ষক নিযুক্তিত তেনেকুৱা কোনো বাহিৰৰ প্ৰাৰ্থী নাই প্ৰতিদিন বাতৰি কাকতত এনেকুৱা এটা ওলাইছিল নিউজে হাজাৰ হাজাৰ বাহিৰৰ প্ৰাৰ্থী মই দায়িত্ব সহকাৰে ক'ব খুজিছোঁ যে এইবাৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তিত অসমৰ বাহিৰৰ এজন প্ৰাৰ্থীও নাই এই কথাটো মই আপোনালোকক ক্লিয়াৰ কৰি দিব খুজিছোঁ যাতে মানুহৰ মাজত কোনো এটা নিগেটিভ মেছেজ নাথাকে সোশিয়াল জাস্টিস আৰু এম্পাৱাৰমেন্ট বিভাগে এটা পৰীক্ষা কৰিছিল স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ ফৰ ফিজিক্যালি চ্যালেঞ্জ ক্যান্ডিডেটস ইয়াত উত্তীৰ্ণ হৈছে 362 গৰাকী তেওঁলোকৰো নিযুক্তি এইবাৰ আমি দিম ক্ৰীড়া বিভাগত 136 গৰাকী বিভিন্ন টেকনিক্যাল পোষ্টত তেওঁলোকে নিযুক্তি পাব এগ্ৰিকালচাৰ বিভাগত এগ্ৰিকালচাৰ অফিচাৰ বা গেজেটেড ৰেংকত 211 জনে নিযুক্তি পাব এমভিআই হিচাপে 22 জনে নিযুক্তি পাব পৰিবহণ নিগমত ট্ৰান্সপোৰ্টত আৰু 14 জনে সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টত নিযুক্তি পাব অৰ্থাৎ সৰ্বমুঠ নিযুক্তি পোৱা সংখ্যা হ'ল 44703 গৰাকী ইয়াৰ যদি আমি NHMত 633 গৰাকী ক্যান্ডিডেট যি নাৰ্স হিচাপে পাইছে আৰু আপোনালোকে জানে যে NHM চাকৰি পুৰা 60 বছৰলৈকে থাকে তেওঁলোকক এক প্ৰকাৰ নিয়মীয়া বুলি ক'ব পাৰি এই 633 গৰাকী আমি যদি নাৰ্সক বাদ দিওঁ তেতিয়ালে প্ৰতিটো চাকৰি ৰেগুলাৰ চাকৰি অসম চৰকাৰৰ অধীনত নিয়মীয়া চাকৰি ইয়াত মাজে মাজে বাতৰি কাকতত এটা নিউজ ওলাই যে
কন্ট্ৰেকচুৱেল দি দিলে আমি যি কন্ট্ৰেকচুৱেল দিওঁ সেইটো অভাৰ এণ্ড এবভহে মাতো একেলগে এই ৪৪,০০০ৰ লিষ্টত সেইটো নাথাকে কিন্তু তথাপিতো এইবাৰ আমি তেওঁলোককো মাতা নাই পিছত আমি তেওঁলোকক বেলেগ অনুষ্ঠান কৰি নিযুক্তি দিম বুলি কৈছো এই ৪৪,৭০৩ গৰাকীত NHMৰ ৬৩৩ গৰাকী নাৰ্ছক বাদ দি যাৰ চাকৰি কাৰ্যকাল ৬০ বছৰ বয়সলৈকে থাকিব জীৱনৰ যেটো আমাৰ কেবিনেট ডিসিশন মতে তেওঁলোকক বাদ দি অল আৰ ৰেগুলাৰ ৰিক্ৰুটমেন্ট এইখিনি হৈ যোৱাৰ লগে লগে আমাৰ 88,000 নিযুক্তি সম্পন্ন হ'ব ইয়াৰ ভিতৰত ক্লাছ 3 আৰু ক্লাছ 4ত এখন ফাৰ্ডাৰ মেৰিট লিষ্ট ওলাব যেটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বোৰ্ডে আমাৰ পৰীক্ষা পাতিছিলে ক্লাছ 3ত 198টা এখন এডিশনাল লিষ্ট ওলাব আমি ওয়েট লিষ্ট শব্দটো কোৱা নাই এডিশনাল লিষ্ট এখন ওলাব আৰু ক্লাছ 4ত 637 গৰাকী ক্যান্ডিডেটৰ এখন এডিশনাল লিষ্ট ওলাব জুলাই মাহত তাৰ কাৰণটো হ'ল যে এখেতসকলেও কাট অফ নম্বৰ একে পাইছে কিন্তু যেতিয়া পোষ্ট কম থাকে আৰু কাট অফ নম্বৰ একে হয় তেতিয়া নিয়মটো হয় যে যাৰ ডেট অফ বাৰ্থ আগত তেওঁলোকে চাকৰি পায় আৰু ডেট অফ বাৰ্থ পিছৰখিনিয়ে চাকৰি নাপায় কিন্তু আমাৰ লগত যেহেতু কিছু পোষ্ট থাকি যাব সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে সেম কাট অফত যেহেতু এজনে পালে এজনে পোৱা নাই অনলি ফৰ ডেট অফ বাৰ্থ গতিকে আমি এডিশনাল লিষ্ট এখন গ্ৰেড 3 আৰু গ্ৰেড 4ত দিম যত নেকি 198 গ্ৰেড 3 আৰু গ্ৰেড 4ত 637 গৰাকী অৰ্থাৎ আনাদাৰ 835 গৰাকীয়ে চাকৰি জুলাই মাহৰ ফাৰ্ষ্ট উইকত পাব এই গুটেইখিনি লৈ গৈ হল 89,000 গতিকে আৰু 11,000 চাকৰি দিলে 1 লাখ হয় কিন্তু বিভিন্ন জায়গাত ওভাৰলেপিং থাকা কাৰণে আমি জুলাই মাহত আৰু এটা আমি এডভাৰটাইজ উলাব খুজিছো যত 22,776টা পোষ্ট থাকিব তাৰ মানে ওভাৰলেপিং ওয়েটিং লিষ্ট যেটো আপোনালোকে মাজে মাজে কৈ থাকে যে 1 লাখ নহব সৰকাৰৰ পুঁজি নাই কাৰণে 1 লাখ দিয়া নাই এই গুটেই সম্ভাৱনা নাকচ কৰি কোনোবা যদি মাজত চাকৰি পাই চাকৰি এৰিও গৈছে হে গুটেইবিলাক কভাৰ কৰি আমি 22,765টা পদৰ এডিশনাল আমি এডভাৰটাইজমেন্ট উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ বিভাগ কেটা হ'ব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানীৰ 2,500 পোষ্ট যেটো নতুন বিজ্ঞাপন ওলাব জুলাই মাহৰ শেষ সপ্তাহত কৃষি বিভাগত যেটো আমাৰ এটা পোষ্ট আছে এটা কি বুলি কয় হেমজিখিনি এগ্ৰিকালচাৰ এক্সটেনশন এসিস্ট্যান্ট বুলি কোৱা হয় তাতে আমাৰ 2,500 পোষ্ট ওলাব 2,500 এটো গ্ৰেড 3 পোষ্ট হয় গ্ৰাম সেৱক বুলি যেটো কোৱা হয় পুলিচত আৰু 2,000 পোষ্ট ওলাব স্বাস্থ্য বিভাগত আৰু 600 পোষ্ট ওলাব গ্ৰেড 3 অসম চৰকাৰৰ বিভিন্ন বিভাগত ওলাব 2,519টা গ্ৰেড 4 বিভিন্ন বিভাগত ওলাব 1,347টা পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগত পঞ্চায়ত সেক্ৰেটাৰীকে আদি কৰি বিভিন্ন পদত ওলাব 1,000টা আৰু শিক্ষা বিভাগৰ 3টা ক্ষেত্ৰতে এলিমেন্টাৰী হায়াৰ সেকেন্ডাৰী আৰু হায়াৰক লৈ আৰু পোষ্ট ওলাব 10,219টা তাৰ মানে 1 লাখ নিযুক্তিৰ বিপৰীতে আমি 1 লাখ প্ৰায় 15,000 আমি নিযুক্তি কৰিম যাতে কোনোবা ওভাৰলেপিং ওয়েটিং লিষ্ট হলেও at the end of the day it is exactly 1 lakh আৰু সেই পৰ্যায়ত আমি যাব পাৰো আজি আমি এই সাংবাদিক মেলৰ জৰিয়তে যি 44,703 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হল তেখেতসকলক 25 তাৰিখে খানাপাৰাত
নিযুক্তি পত্ৰ ল'বলৈ আমি এই সাংবাদিক মেলৰ জৰিয়তে আটাইকে নিমন্ত্ৰণ জনাইছো। অমিত শ্বাহ ডাঙৰীয়া 3 বাজিৰ পৰা 3:30 বজাত আহি সভা অংশগ্ৰহণ কৰিব। প্ৰাৰ্থীসকলে 2:30 বজাৰ ভিতৰত সভা কক্ষৰ ভিতৰত সোমাব লাগে। মিটিং 1-1.5 ঘণ্টা সময় চলিব। তাৰ পিছত আমি কেনেকে এপইন্টমেন্ট লেটাৰ পাব বা কোত আমি এপইন্টমেন্ট লেটাৰ দিম, কেনেকে দিম, কোন কাৰ্যালয়ত গলে তেওঁলোকে পাব, তাৰ বিষয়ে আমি তেওঁলোকক গোটেই কথাখিনি আমি জনাম। কিছুমানে যাতে পিছত আমাৰ অসুবিধাৰ সন্মুখীন নহয়, গতিকে সকলো প্ৰাৰ্থীয়ে সেই সভাখনৰ শেষ নোহোৱালৈকে বিশেষকৈ গোটেই কথাখিনি শুনাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে মই প্ৰাৰ্থীসকলক 25 তাৰিখে 3 বজাত পুৱাকৈ, বিশেষকৈ 2:30 বজাত পুৱা কৰি মই সভালৈ নিমন্ত্ৰণ কৰিছোঁ। পেণ্ডেল এইবাৰ আমি বনোৱা নাই। অলপ চিটিকনি বৰষুণ হ'ব পাৰে বা নহ'ব পাৰে, সেইখিনি যেনেকৈ হ'ব, কিন্তু পেণ্ডেল বনালে চৰকাৰৰ বহুত টকা গুচি যায় কাৰণে আমি এইবাৰ অলপ পেণ্ডেলটো এভইড কৰিছোঁ। গতিকে যি নহওক সকলো প্ৰাৰ্থী আহিব। আমি পৰ্যাপ্ত পানী আদিৰ ব্যৱস্থা ৰাখিছোঁ। সকলো প্ৰাৰ্থীয়ে নিজৰ এখন আইডেন্টিটি কাৰ্ড লৈ আহিব। তেওঁৰ আধাৰ কাৰ্ডে হওক, ড্ৰাইভিং লাইচেন্সে হওক, কিবা এটা আইডেন্টিটি কাৰ্ড তেওঁলোকে লৈ আহিব। 1 তাৰিখে প্ৰাৰ্থীসকলে কাৰ্যালয়ত যোগদান কৰিব লাগিব। 1-ৰ পৰা 15 তাৰিখলৈকে যোগদানৰ সময়সীমা থাকিব। 15 তাৰিখৰ পিছত যদি কোনোবাই যোগদান নকৰে, তেতিয়াহ'লে তেওঁলোকে চাকৰি কৰিব ইচ্ছুক নহয় বুলি ধৰি লোৱা হ'ব। So joining date is only 15 days from 1st June to 15 June. এই 15 দিনৰ ভিতৰত যোগদান কৰিব লাগিব আৰু বিভাগীয় প্ৰশিক্ষণ আদিত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব। নতুনকৈ চাকৰি পোৱা ল'ৰাখিনিয়ে যদিও এটা নিজৰ বিভাগত যোগদান কৰিব, কিন্তু অসম চৰকাৰে এখন অধ্যাদেশ জাৰি কৰিছে, যাৰ জৰিয়তে চৰকাৰে প্ৰয়োজন অনুসৰি তেওঁলোকক বেলেগ বিভাগতো ব্যৱহাৰ কৰিব পাৰিব। এই অধ্যাদেশখন পুৰণা কৰ্মচাৰীসকলৰ কাৰণে প্ৰযোজ্য নহয়। এতিয়াৰ পৰা যোনে নতুনকৈ নিযুক্তি হ'ব তেওঁলোকৰ কাৰণেহে এই অধ্যাদেশখন প্ৰযোজ্য হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ বিভিন্ন জিলাত সাময়িকভাৱে কোনোবা অফিচ কাছাৰীত এমপ্লয়ী নাথাকিলে এটা ডিপাৰ্টমেণ্টে আনটো বিভাগৰ পৰা বড়ো কৰি তেওঁলোকে সুন্দৰভাৱে চৰকাৰী কাৰ্যক্ৰমণিকা চলাই যাব পাৰিব। কাৰণ বহুত বিভাগত, যেনে PW বিভাগতে 2000 প্ৰায় 3000 গ্ৰেড 4 এতিয়া নিযুক্তি হ'ব। আমাক ইমান গ্ৰেড 4 নালাগে, সাৰপ্লাস নিযুক্তি হৈ যাব। গতিকে ৰাজহুৱা ধনৰ যাতে অপব্যয় নহয়, সেইকাৰণে ডিষ্ট্ৰিক্ট বা ষ্টেটৰ ভিতৰত তেওঁলোকক আন বিভাগতো প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব, তেনেকুৱা এটা সিদ্ধান্ত আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। থুলমূলত মই এইখিনিয়ে ক'ম যে যিসকলে চাকৰি পালে তেওঁলোকক আমাৰ অভিনন্দন, কিন্তু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও পঢ়া শুনাৰ অভ্যাস নিৰন্তৰভাৱে চলাই ৰাখক, কাৰণ আৰু 22,000 চাকৰি আমাৰ খুলি দিয়া হ'ব। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি এটা ব্যাপক পৰিৱৰ্তন কৰিব খুজিছোঁ। এইবাৰৰ পৰা টেট লাগিবই, কিন্তু BEd আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাৰ্কছত বহুত তাৰতম্য হোৱা আমি দেখা পাইছোঁ। কিছুমানে প্ৰথম হায়াৰ ছেকেণ্ডেৰীত ৰিজাল্ট ভাল নকৰে, পিছত অপেন স্কুলত নাম লগাই তেওঁলোকে নিজৰ মাৰ্কশ্বিটখন বহুত ভাল কৰি লৈ আহে। ফলত শিক্ষক নিযুক্তিত যিটো আমি মোষ্ট মেৰিটৰিয়াছ ষ্টুডেণ্টখিনিক দিম বুলি ভাবিছিলোঁ, লাহে লাহে তাত এটা অসুবিধা অহা আমি দেখা পাইছোঁ। বিশেষকৈ পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ডৰ পৰা যিখিনিয়ে BEd পাছ কৰি আহে, অসমীয়া ল'ৰাবিলাক বাহিৰৰ নহয়, অসমীয়া ল'ৰা তেওঁলোকে BEd পাছ কৰি আহে।
গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰীক্ষাতকৈ তেওঁলোকে বহুত বেছি নম্বৰ লৈ আহে 99 98 এনেকুৱা লৈ আহে আমি চেক কৰি চাইছো দিজ আৰ অল ৰিকগনাইজড ইউনিভাৰ্চিটি মানে আমি কোনো আইনবতে বাধাও দিব নোৱাৰো সেইকাৰণে এবাৰ আমি এটা সব নম্বৰ হৈ যোৱাৰ পিছত ফাইনালি তেওঁলোকে এটা পৰীক্ষা দিব লাগিব ৰিটেন আৰু ৰিটেন পৰীক্ষাত পাছ কৰা একজেক্ট মেৰিটৰ ষ্টুডেন্ট খিনিয়ে এবাৰ চাকৰি পাব গতিকে প্ৰথম টেট লাগিব বিএড লাগিব তাৰ পিছত এডুকেশ্যন নম্বৰ লাগিব গোটেইখিনি যোগ হোৱাৰ পিছত ফাইনালি এটা পৰীক্ষা দিব আৰু পৰীক্ষা পোৱাখিনিহে তেওঁলোকে চাকৰি পাব এতিয়া আমি শিক্ষক নিযুক্তিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো এই ধৰণে এইটোৱে লাষ্ট নিযুক্তি আছিল এতিয়া শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোতো আগৰ ক্ৰাইটেৰিয়াৰ লগত আৰু এটা ৰিটেন এক্সামিনেশ্যন যোগ হৈ যাব যিটোৱে সকলো মেৰিট সমান কৰি পেলাব কোনোবাই কোনোবা বিশ্ববিদ্যালয়ৰ পাছ কৰা বহুতে কয় যে দাদা আমি আগত পাছ কৰিছিলো এতিয়া বহুত পিছত বহুত নম্বৰ দিয়ে গতিকে আগত পিছত যিমান অসুবিধা আছিলে সকলো দূৰীকৰণ কৰি আমি এটা পৰীক্ষা পতাৰ বাবে আমি সিদ্ধান্ত লৈছো গতিকে এইখিনি মোৰ ক'বলগীয়া মই ভাবো যে আমাৰ চাকৰি প্ৰাৰ্থী সকলে আজিৰ সাংবাদিক মেলখন শুনাটো খুব প্ৰয়োজন যিসকলে চাকৰি পালে আৰু চাকৰি নাই পোৱা গতিকে গোটেই টিভিয়েটো গোটেই সাংবাদিক মেলখন সম্পূৰ্ণ লাইভ দিব নোৱাৰে সেইকাৰণে মোৰ সোশ্যাল মিডিয়াটো এটো থাকিব যিসকলে সাংবাদিক মেলখন চাব খোজে তেওঁলোকে মোৰ সোশ্যাল মিডিয়াৰ পৰা সম্পূৰ্ণ সাংবাদিক মেলখন চাব পাৰিব যাতে তেখেতসকলে গোটেই ব্যৱস্থাটো বুজি পাব পাৰে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে মোক কৰিব পাৰে 144 আজি 12টা বজাত এতিয়া উঠাই দিয়া হৈছে অমিত শাহ এই মুহূৰ্তত সাংবাদিক মেল শেষ হ'ব 144 উঠি যাব যোৱাকালি কংগ্ৰেছ দলে এয়াৰপোৰ্টত বহুত বেছি মানুহ লৈ যোৱাৰ কিবা এটা পৰিকল্পনা আছিল কাৰণে 144 দিয়া হৈছিল তাত ধৰ্ণা প্ৰতিবাদ লৈ কথা নাই আপোনালোকে মই নাজানো যে আপোনালোকে আগতে সাংবাদিকে 2-4টা প্ৰশ্ন সুধি পেলাই পেপাৰত লিখিছিল আজিকালি আপোনালোকে মনত যি ভাৱ আহে তাকে লিখি দিয়ে আৰু শিৱসাগৰ ডিস্ট্ৰিক্টৰ জাতীয় সংগঠনৰ শহীদ হৈছে কোন শহীদ সংগঠনৰ প্ৰকাশ পাইছে কি হৈছে ধৰ্ণা প্ৰতিবাদ কৰিব নোৱাৰাৰ কাৰণে প্ৰশাসনে সিগনেচাৰ লয় হেতুটো ভাল কথা না ধৰ্ণা প্ৰতিবাদ কিয় লাগে হেতুটো আদৰণি যদি হে প্ৰশাসনে লৈছে মইতো প্ৰশাসনক ধন্যবাদ জনাম যে অসমত যদি ধৰ্ণা নহয় প্ৰতিবাদ নহয় চাকৰি পায় সমস্যা সমাধান হৈ থাকিলে কিয় ধৰ্ণা প্ৰতিবাদ লাগে চৰকাৰে সহিহে লৈছে হাক দিয়াটো নাই আপোনালোকেও সহি ল'ব ধৰ্ণা প্ৰতিবাদৰ বিপক্ষে কালিৰ পৰা মও এটা স্বাক্ষৰ অভিযান আৰম্ভ কৰি দিম বন্ধ নহয় এটো কৌশলে হ'ব পাৰে যদি মই সকলোকে এটা এপিল কৰো যে ধৰ্ণা নকৰিব বন্ধ নকৰিব হেতু কৌশল হ'ব পাৰে কিন্তু কৌশল মানে বেয়া কাম হ'ব নোৱাৰে কৌশলটো ভালো হ'ব পাৰে যে আপুনি যদি গণতান্ত্ৰিকভাৱে মানুহক আহ্বান জনায় যে আপোনালোকে আন্দোলন নকৰিব ধৰ্ণা নকৰিব আমি ৰাতি নুখু 24 ঘণ্টা আপোনালোকৰ কাম কৰি থাকিম ধৰ্ণা কিয় লাগে আমাক ধৰ্ণাটো আমাক নালাগে আৰু যেটো আপোনালোকে 144 হিচাপত কৈছে এটো সাংবাদিক মেল শেষ হ'ব আৰু 144 উঠি যাব বিভিন্ন বিভাগত দেখা গৈছে প্ৰায় 1 লাখ মান পদত অস্থায়ী মাষ্টাৰ ৰুম বা তদৰ্থ ভিত্তিত তেনেকুৱা ধৰণৰ কৰ্মচাৰী এতিয়াও আছে অসম চৰকাৰৰ থাকিবই তেওঁলোকৰ কিবা নিয়মীকৰণ বা তেনেকুৱা অস্থায়ী মাষ্টাৰ ৰুলটো থাকিবই তেওঁলোকক হাইকোৰ্টৰ উত্তৰ অৰ্ডাৰ মতে যিমান মাষ্টাৰ ৰুল কৰ্মচাৰী 2005 চনৰ আগত সোমাইছিল সকলোকে আমি চৰকাৰী কৰ্মচাৰী সমান দৰমহা দি দিছো অলৰেডি You said that there are plans of the state government to repeal AFSPA completely from the state. Yes, so we are working towards that. Our idea is that by the year end, we want to see that Assam is completely free from AFSPA. However, whether I will be 100% successful or 90% successful, that will be for the time. That will be for police to strengthen themselves. One
I have addressed that in the commandant conference. Basically, I am requesting police to create a situation in Assam so that we don't have to have AFSPA. But if police is not 100% successful, then AFSPA will continue in 5 districts. If police is successful, then we will withdraw. So that was a deliberation between the Home Minister and the police forces. Rati dinner 2:30 bajat candidate সকল আহিব 3 বজাৰ পৰা আমাৰ মিটিং হ'ব কিন্তু 3 to 3:15 হ'ব পাৰে আৰু মিটিংখন 1.5 ঘণ্টাৰ হ'ব মই কাকো এক্সপেক্ট কৰা নাই অকল প্ৰাৰ্থীখিনিকে মাতিছো আৰু পাব্লিক আমি মাতা নাই আমি বাস তাস একো দিয়া নাই যি ৰেলে বাসে যি আহিব কলাক্ষেত্ৰত নেশনেল ফৰেনসিক সায়েন্স ইউনিভাৰ্চিটিৰ আধাৰশিলা হ'ব প্ৰতিবন্ধী সমাজৰ আকাৰ যোনখিনি আপোনাৰ এতিয়া অযোগ্য ঘোষণা হ'ল 413 জন প্ৰায় 400 অধিক তেওঁলোকৰ মানে ভৱিষ্যতে তেওঁলোকৰ প্ৰমাণপত্ৰ কি কৰা হ'ব তেওঁলোকৰ এতিয়া আমি জইন্ট ডিৰেক্টৰলৈকে লিখিম যে আপুনি তেওঁলোকৰ প্ৰমাণপত্ৰখিনি কেনসেল কৰি দিয়ক কাৰণ ম্যাক্সিমাম অসুবিধা হৈ আছে কানৰ ক্ষেত্ৰত ভাল ভাল লৰা ছোৱালীয়ে যোনে কানেদি শুনা পায় কানেদি নুশুনাৰ সাৰ্টিফিকেট লৈ আহে আৰু প্ৰপাৰ ডিফেন্ড দামখিনি কন্যাই কৰা হৈছে আৰু এওঁলোকৰ এগেইনষ্টত ক্ৰিমিনেল কেছো ফাইল কৰা হ'ব ফৰ অবটেইনিং দা ফলস সাৰ্টিফিকেট বহুত জইন্ট ডিৰেক্টৰ হেলথ এতিয়া বিপদত পৰিব আপোনাৰ এটা ডিস্ট্ৰিক্ট সভাৰ বিচাৰিছো আপোনাৰ শিক্ষা বিভাগৰ নিযুক্তি পৰীক্ষাত প্ৰতিবন্ধী আমাৰ ভিতৰৰ পৰা 270 জনক অযোগ্য ঘোষণা কৰিছিল গুৱাহাটী মেডিকেল বোৰ্ডে এই 270 জন অযোগ্য প্ৰাৰ্থী অধিকাংশই এইবাৰ আপোনাৰ শিক্ষা বিভাগত আকৌ বাছনি হৈছে তেওঁলোকৰ নাম কাটি দিয়া হৈছে তেওঁলোকৰ আকৌ জিলা পঞ্চায়ত পুনৰীক্ষণৰ কাৰণে জিলা পঞ্চায়ত দিয়া বুলি এটা অভিযোগ উঠিছে সব কথাটো অভিযোগ নহয় কথাটো হল যে 217 জন প্ৰাৰ্থী অযোগ্য ঘোষণা কৰা হৈছিল তেওঁলোকে আকৌ গৈ সাৰ্টিফিকেট লৈ আহিছে সেইকাৰণে এটো সিএম ভিজিলেন্স আৰু সিআইডি ক ইনকুৱাৰী দিয়া হৈছে এটো এটা লাৰ্জ স্কেল বহুত মানুহ এৰেষ্ট হ'ব যে বহুত জইন্ট ডিৰেক্টৰ হেলথৰ এৰেষ্ট হ'ব যে মেডিকেল কলেজৰ মেচিনে কৈছে তেওঁলোকে কানেদি শুনা পায় আৰু জইন্ট ডিৰেক্টৰ হেলথ সকলে সাৰ্টিফিকেট দি পঠাইছে যে তেওঁলোকে কানেদি নুশুনে গতিকে ইয়াৰ ওপৰত বহুত মানুহ এৰেষ্ট হ'ব and it will be a I think state wise action will be initiated in the month of June কমসে কম 1000 মানুহ এৰেষ্ট হ'ব এটো যে কানেদি ধক ধক কৈ শুনা পায় মেচিনটোত কোনো হেৰিয়ে নাই হা গতিকে এটা জুনে নিযুক্তি দিয়ে এনেকুৱা প্ৰাৰ্থী সেই অফিচাৰৰ ওপৰতো একচন হ'ব শিক্ষা বিভাগত 279 টাটো নাপায় আৰু আন কোনেও নাপায় যেতিয়ালৈকে 100% প্ৰুভ নহয় যে তেওঁলোক প্ৰতিবন্ধী কাৰণ প্ৰতিবন্ধীক প্ৰবঞ্চনা কৰিব দিয়া নহব এসটি এসসি নামত ডুপ্লিকেট সাৰ্টিফিকেট উলিয়াই ইতিমধ্যে বহুত মানুহৰ মনত দুখ আছে সদায় শিডিউল কাষ্ট এছ'চিয়েচন বিলাকে ধৰ্ণা দি থাকে যে বহুত 2 নম্বৰী সাৰ্টিফিকেট উলাই গল বুলি গতিকে এতিয়া দিব্যাংগত মই 2 নম্বৰী সাৰ্টিফিকেট উলাব নিদিও বহুত জইন্ট ডিৰেক্টৰ এৰেষ্ট হ'ব যদি তেওঁলোকে সাৰ্টিফিকেট বিলাক যোগ্য জনক দিয়া বুলি প্ৰমাণ কৰিব নোৱাৰে It will be just one day. He will come in the morning by 12 o'clock and he will go back up by 9 p.m. দিবলে বুঝুন সব বস্তু ৰেল ইমান কেনেকে যাব একেলগে পৰ্যায়ক্ৰমে এটা চাকৰি কোনে নাপালে এটোটো সিদ্ধান্তই হোৱা নাই আৰু 8 লৰাই পাব গতিকে জুনে পইচা ঘূৰাই দিছে সবে পইচা পাব খালি এটা বস্তু আপোনালোকে চাব যে ক্যান্ডিডেট খিনিয়ে পইচাটো নাপাব কাৰণ সকলোৱে পইচাটো দিছে সিএসসিৰ পৰা গতিকে মইতো পইচাটো ঘূৰাই দিম কিন্তু পইচাটো কোনোবা মাজৰ মানুহে পাব কাৰণ সকলোৱে জিপে গুগল পে নাথাকাৰ কাৰণে কোনোবা মাজৰ মানুহৰ একাউণ্টৰ পৰা পইচাটো গৈছে ঘূৰাই দিয়াৰ পিছতো তেওঁলোকে যে ক্যান্ডিডেটক ঘূৰাই দিব এটো ডাউট আছে কিন্তু আমি আমাৰ প্ৰতিশ্ৰুতি আমাৰ মুখেদি ওলোৱা কোনো কথা আমাক ৰিমাইন্ড কৰাৰ প্ৰয়োজনে নাই তো সব টিপ টপ টাইমলাইনত হৈয়ে থাকিব আৰু এডিশনাল 800 চাকৰি যে ওলাব বুলি কৈছে এটো সব ডিপাৰ্টমেন্টৰ জুলাই এই 15 জুনত যেতিয়া লাষ্ট জয়নিং ডেট পাৰ হৈ যাব তাৰ লগে লগে এডিশনাল লিষ্টখন ওলাই যাব এখিনি একেটা কাট অফ নম্বৰতে থাকা থাৰ্ড গেট
কিন্তু লগে লগে ওলাই যাব ইয়াৰ পিছত আৰু নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব নে নাই একেবাৰে এই মাত্ৰ দেখোন মই এনাউন্স কৰিলো 22000 অসমৰ সাংবাদিকসকলক মই এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে আশাৰ বাতৰি দিয়া আৰম্ভ কৰক আপোনালোকৰ এইবিলাক কৈ থাকে কাৰণে মানুহে নিউজ লিখি দিলে নাই যে 144 হৈ গ'ল ধৰ্ণা ধৰ্মঘট অলপ পিছতে গম পাব যে 144 উইথড্ৰ হৈ গ'ল আপোনালোক বেয়া পজিশ্যনত পৰে যে তেওঁলোকে কিয় বাৰে বাৰে ভুল নিউজ দিয়ে বুলি এটা মানুহে নিজে ঠক খাব আহে মানুহে সোণৰ লোভত কিয় পৰে এইটো এটা বস্তু হলনে নকল সোণটোতো নকল পেপাৰো হ'ব পাৰে দুইটাই লোভি লোভি মানুহৰ কাম নকল সোণ কিনিবলৈ অহা জনো লোভি বিক্ৰী কৰিব অহা লোভি গতিকে এইটো ক্ৰিমিনেল কাম দে উইল বি ডেল্ট এজ এ ক্ৰিমিনেল এইটো কোনো ভাল মানুহেতো নকল সোণ কিনিব নাহে সিটো আচল সোণ বুলি আহে সি ক'ৰ পইচা লৈ আহে সেইটো কলা টকা লৈ আহে তাতো অৰিজিনেল টকা নাই নহলে তো চেকত দোকানৰ পৰা সোণ কিনিব সি যে নাও সোণ কিনিব যায় তানে হিউটো এটা 2 নম্বৰী গতিকে এইটো হৈছে 2 নম্বৰী খেলা এইটো আমি শেষ কৰি দিম অসমত মুখ্যমন্ত্ৰী মহোদয় এসআই জুনমণি ৰাভাৰ যিটো মৃত্যু এই মৃত্যুৰ পাছতে ডিজিপি গৰাকীয়ে কৈছিল যে সিবিআই লৈ প্ৰয়োজনীয় হস্তান্তৰ কৰা হ'ব অলৰেডি হেণ্ডঅভাৰ মই পেপাৰ বিলাকত ওলাই গৈছে হেণ্ডঅভাৰৰ লেটাৰ আৰু নগাঁও জিলাৰ প্ৰাক্তন এসপি লীনা দলেক যেটো গোটেই বিষয়টো সাঙুৰ খোৱা হৈছে আৰু তেনেকে সাঙুৰ খোৱা শব্দটো সাংবাদিকৰ শব্দ সেইটো শব্দৰ ওপৰত আমি একো কৰিব নোৱাৰো মাতৃগৰাকী এফআইআৰ দিব এতিয়া সিবিআই এফআইআৰ তদন্ত কৰি সিবিআই যদি কাৰোবাক দুখ পায় তেওঁ জেলত যাব এতিয়া যেহেতু বস্তুটো অসম চৰকাৰে সিবিআই কে গটাই দিলে গতিকে এতিয়া অসম চৰকাৰে ইয়াত কতো মাত নামাতে আৰু উইল বি নিউট্ৰেল আমি নিৰপেক্ষ হৈ থাকিম সিবিআই নোলোৱালৈকে সিআইডিয়ে তদন্ত কৰি থাকিব যিদিনাখনে সিবিআই ল'ব আমি সিবিআই কাগজ পত্ৰ হেণ্ডঅভাৰ কৰি দিম সিবিআই লীনা দলক দোষী কৰে হিমন্ত বিশ্ব শৰ্মাক কৰে আপোনাক কৰে যাকে কৰে তাৰ ওপৰত একচন ল'ব নাও এইটোৰ ওপৰত আৰু আমি সিবিআই তদন্ত চলি থকা সময়ত মই পুলিচকো কৈছো যে মুখেদি এটা শব্দ নকব আমিও এটা শব্দ নকওঁ যাতে তদন্ত নিৰপেক্ষ হয় তাতে কংগ্ৰেছ দলৰ শাসন চলি আছে বিহাৰত নীতিশ কুমাৰ মুখ্যমন্ত্ৰী বিষয়টো অত্যন্ত গম্ভীৰ মই ভাবো যে অসম কংগ্ৰেছৰ প্ৰতিনিধি দল এটা বিহাৰত যাব লাগে তেওঁলোকৰ চৰকাৰক এই বিষয়ে জনাব লাগে যে আপোনালোকে সমাধান কৰি দিয়ক আৰু ময়ো বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চিঠি লিখিব গৈ আছো কালেকশ্যন কৰি আছো গোটেই ডিটেইলছখিনি আৰু মই চিঠি এখন লিখি মই নীতিশ কুমাৰ ডাঙৰীয়াৰ পৰা মই বিচাৰিম এইটো যাতে এটা সম্পূৰ্ণ নিৰপেক্ষ তদন্ত হয় সাহায্যৰ কথাটো বেলেগ সাহায্যটো কোনোবাই বিচাৰিব লাগিব কি আছে কি নাই মই নাজানো আমি প্ৰথম মৃতকজনৰ আমি চিন্তা কৰিছো সাহায্যটো স্থানীয় বিধায়কে ঘৰত গৈ খবৰ ল'ব যি মোক ক'ব মই কৰি দিম সেইটো কোনো ইস্যু নাই সব বিষয়টো মই ব্যক্তিগত নাযাওঁ কিন্তু মই এটাই জানো যে আমি যিমান একচন ল'ব পৰা ব্যৱস্থা আছিল সেই গোটেইখিনি একচন আমাৰ ফালৰ পৰা লোৱা হৈছে সিবিআই তদন্ত কৰিব বাকি কোনোবা মৃত্যুত কাৰোবাক খবৰ কৰিব নকৰিব এইটো প্ৰশাসনীয় দৃষ্টিভংগীৰ পৰা নকৰে কিন্তু নৈতিকতাৰ ফালৰ পৰা লগৰ অফিচাৰ কিবা হলে খবৰ কৰিব যাব লাগে সংস্কাৰতো যাব লাগে সৎকাৰতো যাব লাগে সেইটো এটা মানুহৰ প্ৰমূল্য এটা প্ৰমূল্যটো অসম আৰক্ষীয়ে মই ভাবো যে তেওঁলোকে প্ৰমূল্যটো নিজে ৰাখিব তাত মোৰ অফিচিয়েলি মই একো কমেন্ট নিদিও কিন্তু আমাৰ কাবাৰ এনেকুৱা হলে আমিতো লগে লগে যাওঁ গতিকে এইটো মানৱীয় প্ৰমূল্যটো তেখেতসকলে নিশ্চয় ৰাখিব Sir, the Prime Minister has gone to Papua New Guinea and Fiji and today he is in Australia. He has given a big welcome by the diaspora. So also India's global image is now being talked about. We saw the images. What is your opinion on this? I think we are all happy only. The way PM has been given welcome
We have seen that how President himself come to the airport and received our Prime Minister. Then today, how in the Australia they are accorded warm welcome, even through helicopter, through flight they are painted the word Narendra Modi. So these are I think in our lifetime those things will be happen with Indian Prime Minister we have never thought of. So Modi ji has created a global image which we never thought of, that in our lifetime. Normally those honors, those kind of welcome are reserved for the President of America. So now today he is getting those kind of honor which are basically we have seen only in case of President of USA. So this is a, I think, matter of huge pride and prestige for the people of India. মই নাজানিম বাবা, মই কেনেকে জানিম শিৱসাগৰৰ কথা? মোক আগতে লিখি নিদিলে মই কিবা কম, মানুহে কিবা ধৰণে ছ'চিয়েল মিডিয়াত লৈ যাব। গতিকে যিটো কথা মই জনাটো সম্ভৱ নহয় তেনেকুৱা প্ৰশ্ন আপোনালোকে নকৰিব, এখন কাগজত আগত লিখি দিব। স্যার গুণোৎসৱত A+ যিবিলাক স্কুলে পাইছে তেওঁলোকৰ কন্টেক্সুৱেল কোনখিনি টিচাৰক ৰেগুলাৰ কৰিব, তাত কম্পিউটাৰ টিচাৰখিনি সোমাই আছেনে? তাততো কম্পিউটাৰ টিচাৰ বুলিতো কোনো কথা নাই, তাত ক্লিয়াৰলি কোৱা হৈছিল যে SSAৰ যিখিনি কন্ট্ৰেকচুৱেল টিচাৰ, এতিয়া স্কোপটো বঢ়োৱাটো কোনো স্কোপ নাই, সেইখিনি আমি সাংবাদিক মেলতে আগতে কৈ থৈ দিছোঁ যে অকল SSAৰ কন্ট্ৰেকচুৱেল। আপোনালোকক যিসকলে ৰিকুৱেষ্ট কৰে তেওঁলোকৰ প্ৰশ্নবোৰ লিখি দিব, যিবিলাক পেপাৰত ওলাব পাৰে সেইবিলাক প্ৰশ্ন সুধিব। এইবিলাক ক'ত আপোনালোকৰ পেপাৰত জাগা দিব? না পেপাৰত লিখিব না টিভিত ক'ব। Since the past couple of days, Tripura Motha Chief Pradut Dev Verma is venting out grievances about the delay in the visit of the interlocutor, and he has said that his patience is running thin right now, and the only option left for him is to hit the streets. As a Chief Minister of Assam, I should not comment on the happening of a neighboring state until and unless it is specifically required to do so. I should refrain myself. But last time also when he whenever I have been assigned to talk, I have assigned to discuss, I have asked to give comment, I give comments. But on a issue concerning neighboring state, unless it is asked by my leadership or by the state itself or by the some important people in government of India, I do not comment usually. I should refrain myself because Assam is not a big brother kind of state. So we should not make comment unless it is asked to do so. মৰিগাঁও আৰু নগাঁও জিলাত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা নামত মানে খেলিমেলি হৈছে। কেনেকৈ জানিব? এটা খেলিমেলি হৈছেতো আৰু এইটোতো শব্দটো ওলাই থাকে, কিন্তু মানুহে টকা পাইছে লৈছে, যদি কোনোবা ভুলতে বীমা কৰা বুলি হৈছে পুলিচ থানাত FIR দিলে কেছ হ'ব। ইয়াত কিয় এখন গোটেইখন মেলি লৈছে ভাই? নিযুক্তিৰ ওপৰত কিবা আছে যদি সোধক, যিটোৰ ফালৰ পৰা মানুহেও ভাল পাব, ল'ৰা ছোৱালীবিলাকে শুনি ভাল পাব। नीतीश कुमार के बाद आज से अरविंद केजरीवाल भी निकल पड़ा, पहले ममता बनर्जी से मिलेंगे, शाम को शरद पवार उद्धव ठाकरे से मिलेंगे, कैसे बीजेपी? अभी तक हमें खाना खाने नहीं बुलाया, हम यहाँ आके बुला के बोल के गया था कि असम CM को हम बुलाएगा, गाड़ी में घुमाएगा, दिल्ली दिखाएगा। I am waiting for that invitation till now. आप कैसे देख रहे हो ऐसे ममता बनर्जी? मैं बोला ना, वो कहाँ घुमाए छोड़ दीजिए, मैं मेरा बारे में बोलता हूँ। यहाँ आके बोल के गया कि हमको बुलाएगा, अभी तक चिट्ठी ही नहीं आया। सर তেনেকুৱা আপোনালোকে নকৰিব। এতিয়া মই যদি FIR আপোনাৰ নামটো দি দিওঁ, আপুনি কাটি দিব নেকি আপোনাক ৰিপৰ্টিঙৰ পৰা? সৰ এটা CBI দিয়াৰ পিছত আৰু ৰাজ্য চৰকাৰক সন্দেহ কৰিব নালাগে। এটা CBI তদন্তৰ পিছত কি কয়? ধৰক তদন্তত ক'লে যে এইটো দোষী, নিৰ্দোষী। আমি
যিমান আমি হাইয়েষ্ট কৰিব পাৰো আমি গোটেইখিনি কৰি দিছো সাধাৰণতে পুলিচৰ কেছ সিবিআইক দিলে পুলিচৰ ফালৰ পৰা বহুত ভাল নাপায় যে আমি সাৰ কৰিব নোৱাৰো নেকি গতিকে আমি যিমান কৰিব পাৰো এজন মুখ্যমন্ত্ৰী হিচাপে মই গোটেইখিনি কৰি দিছো গতিকে তাৰ পিছত এজাহাৰত নাম থকাটোৱে তো দুখী নুবুজায় তেনেকে যদি মই দুখী কৰি লওঁতে তো সকলো মানুহৰ নাম আপোনাৰ নাম কোনবাই কালি এজাহাৰত দি দিব গতিকে সিবিআই তদন্তৰ ওপৰত সকলোৱে বিশ্বাস ৰাখা উচিত আৰু যদি কয় বোলে সিবিআই নহয় জুডিশিয়েল ইনকোয়াৰি দিব লাগে মই জুডিশিয়েল ইনকোয়াৰি দিয়াটো আছো যি ধৰণৰ তদন্ত বিচাৰে মই মোৰ মনটো একদম ক্লিয়াৰ গতিকে তাৰ পিছত আৰু আমাক এনেধৰণে আমাৰ ওপৰত হেঁচা আনাৰ কোনো প্ৰয়োজন নাই মই সাংবাদিকসকলক অনুৰোধ কৰিম যে আপোনালোকে এটা হেঁচা নানিব যিটো হেঁচাৰ পৰা কোনো ৰিজাল্ট নোলায় Mr. Chief Minister of Meghalaya has recently said that they are willing to start a second where it will be published second round of border talks in the which TV which newspaper all this my answer will be published you please tell me that yes I am giving you a space you are that is why I am asking we are indeed giving you space कहाँ मिलेगा काल होगा डिस्कशन 26 को 26 को CM Meghalaya is coming at 11 o'clock in Assam Administrative or in State Guest House. Discussion will be there to find out solution for the balance 6 disputed sites. And after that, I and Meghalaya CM will propose to visit the area which is presently under trouble. We will visit as a goodwill gesture, we will visit that area also. So tomorrow at 11 o'clock, tomorrow or day after? Tomorrow at 11 o'clock in State Guest House, number 1. মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো নাগালেণ্ড চৰকাৰৰ লগত অসমৰ যেটো মানে অইলৰ কাৰণে অইল এক্সপ্লোৰেশ্যনৰ কাৰণে যেটো এমঅইউ হোৱা কথা আছিল আমি আমাৰ প্ৰস্তাৱ আমি নাগালেণ্ড চৰকাৰক পঠাই দিছো এতিয়া আমি নাগালেণ্ড চৰকাৰৰ পৰা উত্তৰৰ অপেক্ষাত আছো আমাৰ যিখিনি সিদ্ধান্ত ল'ব লাগিছিল আমি লৈ পেলাই পঠাই দিছো কিন্তু তেওঁলোকে আমাক এতিয়ালৈকে একো জনোৱা নাই আৰু আমি বৰ বেছি পাৰসু কৰি থকা নাই বিষয়টো কাৰণ তেওঁলোকে বিচাৰিছিল কাৰণে আমি আমাৰ মতামত তেওঁলোকক জনাই দিছো এতিয়া ইট ইজ আপ টু ইউ নাগালেণ্ড চৰকাৰে এটো বিচাৰিছিল মোক চিঠি লিখিছিল গতিকে মই চিঠিৰ উত্তৰ দি দিছো যে এখিনি ধৰণে আমি কৰিব পাৰো এতিয়া তেওঁলোকে আকৌ যেতিয়া আমাক ক'ব যে আমি কৰিব ইচ্ছুক তেতিয়া আমি কৰিম আদাৰৱাইজ আমি বিষয়টো পাৰসু কৰি থকাৰ কোনো মিনিং নাই কাৰণ এটো তেওঁলোকৰে প্ৰস্তাৱ আছিল আমি তেওঁলোকক প্ৰস্তাৱৰ উত্তৰ দি পঠিয়াই দিছো ঠিক আছে